আজি মই কণ ছাত্ৰ ছাত্ৰীসকলক সময়ৰ কিছুমান এককৰ বিষয়ে আনক শিকাবলৈ লৈছোঁ। তোমালোকে আমাৰ এবছৰ বুলি ক'লে কেইমাহ হয়? এক বছৰ বুলি ক'লে 12 মাহ হয়নে নহয়? আমাৰ 12 মাহ অসমীয়াটো আছে আৰু ইংৰাজীটো আছে। আজি এতিয়া মই তোমালোকক প্ৰথমতে অসমীয়া 12 মাহৰ বিষয়ে 12টা মাহ মই কৈ যাম, তোমালোকে মোৰ লগত কৈ যাবা দেই। অসমীয়া 12 মাহৰ প্ৰথমৰ মাহটো হ'ল বহাগ হয়নে? অঁ, এতিয়া তোমালোকে মোৰ লগত মাতিবা। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। এতিয়া আমি অসমীয়াত তেতিয়াহ'লে 12 মাহ কেইটা পালোঁ হয় নহয়? বহাগৰ পৰা চ'তলৈকে হয়নে? এতিয়া মোক তোমালোকে কোৱাচোন, অসমীয়া বছৰটো আমি যি 12 মাহ পালোঁ, এই 12 মাহৰ প্ৰথমৰ মাহটো কি? প্ৰথমৰ মাহটো বহাগ আৰু শেষৰ মাহটো কি বুলি ক'লোঁ? চ'ত। চ'ত নহয়, চ'ত হয়নে নহয়? গতিকে অসমীয়া আমি 12টা মাহ পালোঁ হয়নে? কি কি পালোঁ? বহাগ, লগতে বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'ত। আৰু চ'ত ক'ব লাগে। আমি সদায় শেষৰটোৰ আগত আৰু ক'ব লাগে। এতিয়া মই ইংৰাজী 12 মাহৰ বিষয়ে ক'ম। ইংৰাজীটো আমাৰ ঠিক তেনেধৰণে 12টা মাহ আছে নাই? আছে। ইংৰাজী বছৰটোৰ প্ৰথমৰ মাহটো কি বাৰু? জানুৱাৰী। এতিয়া তোমালোকে মোৰ লগত মাতিবা। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। গতিকে ইংৰাজীত আমি এতিয়া এই 12টা মাহ পালোঁ হয়নে নহয়? আমি কিন্তু যিকোনো লিখা পঢ়াৰ ক্ষেত্ৰত আমি ইংৰাজী 12টা মাহহে ব্যৱহাৰ কৰোঁ হয়নে নহয়? যেনেকৈ এতিয়া আমাৰ চলি থকা মাহটো হ'ল 2023 চনৰ এপ্ৰিল মাহ হয়নে নহয়? গতিকে আমি এতিয়া ইংৰাজী বছৰটো যি 12 মাহ পালোঁ, এই 12টা মাহৰ প্ৰথমৰ মাহটো কি? প্ৰথমৰ মাহটো হ'ল জানুৱাৰী। প্ৰথমৰ মাহটো জানুৱাৰী হয়নে? একেবাৰে শেষৰ মাহটো কি? ডিচেম্বৰ হয়নে নহয়? আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে আমাৰ ইংৰাজী বছৰটোৰ যি 12টা মাহ আছে, এই মাহকেইটাৰ আমাৰ কোনটো কেইদিনীয়া মাহ মই সেইটো তোমালোকক কৈছোঁ চাবা। কোনটো কেইদিনীয়া মাহ দেই? প্ৰথমৰ মাহটো জানুৱাৰী। জানুৱাৰী মাহটো সদায় আমাৰ 31 দিনীয়া হ'ব। জানুৱাৰী মাহটো কোনো বছৰত কেতিয়াও দিনৰ ইফাল সিফাল নহয়, সদায় কেইদিনীয়া? 31 দিনীয়া। ফেব্ৰুৱাৰী মাহটো আমাৰ কেইদিনীয়া হয়? ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয় আৰু কেতিয়াবা 29 দিনীয়া হয় হয়নে নহয়? 29 দিনীয়া কেতিয়া হ'ব? যেতিয়া আমাৰ জানুৱাৰী যিটো বছৰত আমাৰ বছৰটো লিপ ইয়েৰ বছৰ হয়, অধিবৰ্ষ বুলি কয়, সেই বছৰটোতে আমাৰ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়, প্ৰতি 4 বছৰৰ মূৰে মূৰে। গম পাইছে নাই? এতিয়া বৰ্তমান 2023 চনৰ ফেব্ৰুৱাৰী মাহটো কিন্তু 28 দিনীয়া হ'ব। গম পাইছে নাই? তাৰপিছতে মাৰ্চটো কেইদিনীয়া হ'ব? 31 দিনীয়া। আকৌ এপ্ৰিল 30 দিনীয়া, মে' 31 দিনীয়া, জুন 30 দিনীয়া, জুলাই আগষ্ট দুইটা আকৌ 31 দিনীয়া হৈ যায়। খুব ইংৰাজী আমাৰ বছৰটো খুব ইম্পৰ্টেণ্ট কথা এইটো। জুলাই আগষ্ট দুইটা আমাৰ কেইদিনীয়া হ'ব? 31 দিনীয়া হ'ব। ছেপ্টেম্বৰ 30 দিনীয়া, অক্টোবৰ 31 দিনীয়া, নৱেম্বৰ 30 দিনীয়া, আকৌ ডিচেম্বৰ 31 দিনীয়া। সেইবিলাক তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা হয় নহয়? এতিয়া আমাৰ আকৌ সপ্তাহ আছে নহয়নে নহয়? এসপ্তাহত কেইদিন? 7 দিন। এসপ্তাহত 7 দিন। 7 দিন আমাৰ অসমীয়াটো 12 কেইটা আছে, ইংৰাজীটো 12 কেইটা আছে। আছে নাই? অসমীয়াত 12 কেইটা তোমালোকৰ মনত আছে নাই? প্ৰথমৰ বাৰটো সোমবাৰ বা আমি দেওবাৰো ক'ব পাৰোঁ হয় নাই? কোৱাচোন তোমালোকে দেওবাৰ বা কোৱা। শুক্ৰবাৰ বুলিও কয়। আৰু তোমালোকে জানা নাই আমাৰ দেওবাৰটোক ৰবিবাৰ বুলিও কয় হয়নে নহয়? তেতিয়াহ'লে আমাৰ অসমীয়া বাৰ আমি 7টা, 7 দিনে এসপ্তাহ হয়নে নহয়? তেতিয়াহ'লে দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। আৰুটো ক'ব লাগে। ইংৰাজীত ঠিক তেনেধৰণে আমাৰ কি আছে? ডেজ বুলি কয় ইংলিছত দিনটোক, 7 ডেজ হয়নে নহয়? আমাৰ 7 দিনে এসপ্তাহ
ইংৰাজীত কি বুলি কয় জানা নাই? 7 days make a week. 7 days make a week. মানে 7 দিন এসপ্তাহ। বা আমাৰ এসপ্তাহৰ 7 দিন আছে। কি বুলি কয়? There are 7 days in a week. কি বুলি ক'লো? There are 7 days in a week. এসপ্তাহত 7 দিন থাকে। মানে নহয়? এতিয়া আমাৰ ইংৰাজী আমি যিকেইটা বাৰকেইটা, সেই বাৰকেইটা প্ৰথমতে আমি ছানডে, মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে। হয়নে নহয়? স্পেলিং কৰিব জানো নাই? ছানডে, ছানডে, SUNDAY, ছানডে। মনডে, MONDAY, মনডে। টিউজডে, TUES, টিউজডে। ৱেডনেছডে, WEDNES, DAY, ৱেডনেছডে। থাৰ্ছডে, THURS, থাৰ্ছ, DAY, থাৰ্ছডে। থাৰ্ছডে পিছত কি হ'ব? ফ্ৰাইডে। ফ্ৰাইডে কেনেকৈ হ'ব? FRIDAY। ছেটাৰডে, SATURDAY, ছেটাৰডে। হয়নে নহয়? এতিয়া মোক তোমালোকে ক'বাচোন, এক মাহত কেইদিন থাকে? এক মাহত 30 দিন। এক মাহত কেইদিন থাকে? 30 দিন। 30 দিনে এক মাহ। কিন্তু আমাৰ মাহটো কেতিয়াবা ফেব্ৰুৱাৰী মাহটো আমাৰ 28 দিনীয়া হয়, 29 দিনীয়া হয়, বা বাকীবিলাক আমাৰ 30 দিনীয়া, 31 দিনীয়া হয়। কিন্তু হ'লেও আমি এক মাহ বুলি ক'লে কেইদিন ধৰিম? 30 দিন। এক সপ্তাহত কেইদিন? 7 দিন। এক বছৰত কেইমাহ? 12 মাহ। হয়নে নহয়? এইবিলাক আমি সময় ৰেকৰ্ডবিলাক আমি জানিব লাগিব। তাৰ লগতে আমাৰ আৰু কিছুমান সময় আছে নহয়, হয়নে নহয়? তোমালোকে ক'বাচোন, 1 ঘণ্টাত কেই মিনিট? 60 মিনিট। 60 মিনিটে 1 ঘণ্টা হয়, হয়নে নহয়? 60 মিনিটত 1 ঘণ্টা। আকৌ 1 মিনিটত 60 ছেকেণ্ড। 1 মিনিটত কিমান ছেকেণ্ড থাকে? 60 ছেকেণ্ড থাকে। তেতিয়াহ'লে আমি বছৰটোৰ অসমীয়া আৰু ইংৰাজী বছৰটোৰ মাহকেইটাৰ নাম পালোঁ, বাৰকেইটাৰ নাম পালোঁ, 7 দিনে এসপ্তাহ হয় পালোঁ, হয়নে নহয়? আমি সময়টো পালোঁ, গম পাইছা নাই? আৰু আমাৰ যে পক্ষ বুলি কয়, তোমালোকে চিনি পোৱা নাই? পক্ষ দুটা। কি কি? শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ। এটা পক্ষত 15 দিন থাকে, জানে নহয়? এটা পক্ষত কেইদিন থাকে? 15 দিন থাকে। তেতিয়াহ'লে আজি তোমালোকে ইংৰাজী বছৰটোৰ কোনটো মাহত কেইদিন থাকে সেইটোও গম পালা নাই? জানুৱাৰী মাহটো 31 দিনীয়া, এইফালে তোমাৰ ডিচেম্বৰ মাহটো 31 দিনীয়া, ফেব্ৰুৱাৰী মাহটো 28, 29 হ'ব, জুলাই আগষ্ট একেলগে 31 দিনীয়া হ'ব, আৰু মাজতো এটা দিন 30 হয়, এটা দিন 31 দিনীয়া হয় বছৰটোৰ মাহবিলাক, হয়নে নহয়? আজি মই তোমালোকক এই বছৰটোৰ মাহকেইটাৰ বিষয়ে, সপ্তাহটোৰ বাৰকেইটাৰ বিষয়ে তোমালোকক ইংৰাজী অসমীয়াত ক'লোঁ। আকৌ আমি পিছত মই আৰু তোমালোকক এইবিলাকৰ বিষয়ে শিকাই গৈ থাকিম। আজি গতিকে তোমালোকৰ পৰা মই বিদায় লৈছোঁ দেই।